মই আৰু এটা ভিডিঅ'ত আজি স্বাগতম জনাইছোঁ। আজি একদম পুৰা মাছ মাৰিবলৈ বুলি বৰমাহঁতৰ লগত আহি গ'লোঁ চালনী আজি পুৰা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। ভিডিঅ' একদম শেষলৈকে চাই থাকিব। আল্টিমেট এটা দি হৈ গ'ল। এতিয়া নেক্সটটো এতিয়া আমি ঘূৰাই আনি ইয়াত দলঘাটাৰ ভিতৰত সোমাবলৈ গৈ আছোঁ। তো ভিডিঅ' চাই থাকিব। Bo. বোকা দি দিয়ক অলপ খতম ফিনিছ। ভিতৰত সোমাই কোনে কিমান মাছ পায় পাব। নেপালোঁ না কোনো দৰকাৰ নাই। কি ভাই কি এইবোৰ পাভ মাছ পাইছে এইফালে। আজি খাই শেষ কৰিব নোৱাৰিব তাৰমানে। কাটিম কেনেকৈ এতিয়া মই সেইটো ভাবিছোঁ। 5 কেজি পাভ মাছ পাইছে। কাটিবলৈ দিগদাৰ হ'ব এতিয়া। দা এখন ধৰাই থৈ আহিছোঁ বৰ্তমান কোঠা এখন। সেইজনী গাছ কাপ। আজি ৰাভা দিৱসৰ 20 জুন। আজি ৰাভা দিৱসৰ উপলক্ষে আমাৰ গাঁৱত এতিয়া মাছ মৰা কাৰ্যসূচী চলি আছে। সদৌ আমাৰ মাইকী সন্থাৰ মানুহবিলাক ওলাই আহিছে। তাৰ ভিতৰতে আমাৰ পুৰুষ সন্থাৰ মানুহ ওলাই আহিছে। বৰ্তমান মাছ মৰা প্ৰতিযোগিতা কোনে কেজি পায় ফূৰ্তি। আমি দৰ্শক হিচাপে আমি আহিছোঁ আৰু চাবলৈ। দৰ্শক হিচাপে মতা হৈছে।
চবে কিমান কাৰ খালৈত কিমান মাছ ভৰিলে চব একমাহৰ দেখাই যোৱা আমাৰ এই যদুৱে কিমান পালে খালৈটো একবাৰ দেখাই দিয়া হাতখন হটোৱা আকৌ গৰৈ মাছ তোমাৰ খালৈ এইফালে আমাৰ বৌমা ধুনীয়া গৰৈ মাছ মজা সুন্দৰ খালৈ সেইফালে বৌক দেখা বৌ কিমান মাছ ধৰিলে আমাৰ মাছ ধৰা ছোৱালী হয় না নহয় ইয়াতে ওলাই বৌ পলাই আছে হ'ব দিলোঁ হৈ গ'ল মাছ লৈ গ'ল দি পঠিয়ালোঁ আগতে এইফালে পূৰা ধামাকা বৰষুণ আহি গৈছে আগফালে তো এতিয়া ঘৰ গৈ আছোঁ দৌৰ মাৰি তো ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আকৌ নেক্সট ভিডিঅ' লগ পাম